Hello students, আজি মই তোমালোকক এটা ধাৰণা দিব বিচাৰিছোঁ পৰমাণুৰ বিষয়ে আমি এটি ধাৰণা লওঁ। পৰমাণুনো কি আচলতে? পৰমাণু মানে কি? মই এটা লিখিছোঁ, এইখিনি কথা অলপ ভালকে মন দি চাবা যে পৰমাণু কি আচলতে। কেমেৰা কৰিছোঁ মই। পৰমাণু হৈছে সকলো পদাৰ্থ গঠনৰ ক্ষুদ্ৰতম কণিকা, যাক কেৱল কিহত দেখিবলৈ পোৱা যায়? ইলেক্ট্ৰন অনুবীক্ষণ যন্ত্ৰত দেখা পোৱা যায়। তাৰ বাদে বেলেগত আমি পৰমাণু দেখা নাপাওঁ। পৰমাণু আমি খালী চকুৰে দেখা নাপাওঁ, কেৱল ইলেক্ট্ৰন অনুবীক্ষণ যন্ত্ৰতে পৰমাণু দেখিবলৈ পোৱা যায়। অনুবীক্ষণ যন্ত্ৰটো দেখিবলৈ পোৱা নাযায়, কেৱল মাত্ৰ ইলেক্ট্ৰন অনুবীক্ষণ যন্ত্ৰতে পৰমাণু দেখিবলৈ পোৱা যায়। তাৰমানে আমি যদি যিকোনো পদাৰ্থ এটা যদি ভাঙি চাওঁ, সাপোজ চক পেঞ্চিল এডালে যদি ভাঙিছে, তাক আমি ঘূৰি কৰি গৈ থাকোঁ, তাক আমি শেষ কিমানলৈ ভাঙিব পাৰিম? এটা বিন্দু, সেই বিন্দুটোতো হাজাৰ হাজাৰ পৰমাণু থাকিব পাৰে। মই যদি এটা পইণ্ট এটা দিওঁ, এই পইণ্টটোতে হাজাৰ হাজাৰ কি থাকিব পাৰে? পৰমাণু থাকিব পাৰে। ঠিক সেই বিন্দুটোত থকা পৰমাণুক যদি আমি ভাঙিব পাৰোঁ নে নোৱাৰোঁ, তাক আমি চেষ্টা কৰি চাব লাগে। পৰমাণু হৈছে ক্ষুদ্ৰতম কণিকা সকলো পদাৰ্থৰ। এতিয়া পৰমাণুৰ ভিতৰত আৰু কিবা আছে নেকি? বিভিন্ন বিজ্ঞানীয়ে বিভিন্ন ধৰণৰ পৰীক্ষা নিৰীক্ষা কৰিছিল, সেইবিলাক মই ইয়াত উল্লেখ নকৰোঁ, ইমান দীঘলীয়া নকৰোঁ। কিন্তু পৰমাণুৰ ভিতৰত কিছুমান আধান বিভিন্ন বিজ্ঞানীয়ে পৰীক্ষা নিৰীক্ষা অন্তত থকা বুলি প্ৰমাণ কৰিছিলে। তেনেকুৱা কেইটামান মূলতঃ যিকেইটা আধান, সেইকেইটা হৈছে ইলেক্ট্ৰন ই, প্ৰটন পি আৰু নিউট্ৰন এন। ইয়াৰ বাদেও পৰৱৰ্তী পৰ্যায়ত বিভিন্ন কণিকা থকাৰ কথা তেওঁলোকে গম পাইছিলে, কিন্তু বৰ্তমান আমি গম পালোঁ যে এই তিনিটা কথাই মনত ৰাখিলেই হ'ব যে পৰমাণুৰ ভিতৰত তিনিটা আধান থাকে: ইলেক্ট্ৰন, প্ৰটন আৰু নিউট্ৰন। এইবিলাক হৈছে আধান। ইলেক্ট্ৰনবিলাক ঋণাত্মক আধান, প্ৰটনবিলাক হৈছে ধনাত্মক আধান আৰু নিউট্ৰনবিলাক হৈছে আধানহীন কণিকা। ইহঁতক ধনাত্মকো নহয়, ঋণাত্মকো নহয়, এইটো মাইনাছ, এইটো প্লাছ, এইটো প্লাছো নহয়, মাইনাছো নহয়। অৰ্থাৎ পৰমাণুৰ ভিতৰত থকা কণিকাবিলাক হৈছে ইলেক্ট্ৰন, প্ৰটন আৰু নিউট্ৰন। হ'ল এতিয়া পৰমাণুৰ ভিতৰত এই ইলেক্ট্ৰন, প্ৰটন আৰু নিউট্ৰন যে আছে, এই নিউট্ৰন, ইলেক্ট্ৰন, প্ৰটন কেনেকৈনো সজ্জিত হৈ থাকে, তাক জানিবৰ কাৰণে বিভিন্ন বিজ্ঞানীয়ে পৰীক্ষা নিৰীক্ষা কৰিছিলে। আৰু তাৰ ফলাফলৰ যিটো অন্তত গম পোৱা গৈছিলে যে ৰাদাৰফৰ্ড হওক, নীল বৰ হওক, এইসকল বিজ্ঞানীয়ে বিভিন্ন ধৰণে পৰীক্ষা নিৰীক্ষা কৰিছিলে। তেওঁলোকে গম পাইছিলে যে পৰমাণুৰ ভিতৰখণ্ড ঠিক এনেকুৱা আমাৰ সৌৰজগতখনৰ নিচিনা। এইখন সৌৰজগতৰ নিচিনা, যিটো আমাৰ সৌৰজগতখনৰ কেন্দ্ৰত যেনেকৈ সূৰ্য থাকে, পৰমাণু এটাৰ ভিতৰখণ্ডত কেন্দ্ৰত প্ৰটন আৰু নিউট্ৰন থাকে। তাৰ চাৰিওফালে নিৰ্দিষ্ট কিছুমান কক্ষপথত ইলেক্ট্ৰনবিলাক ঘূৰি থাকে। এইবিলাকত ইলেক্ট্ৰনবিলাক ঘূৰি থাকে। হ'ল এইবিলাক হৈছে কক্ষপথ। এই কক্ষপথবিলাকৰ নাম আছে, এইটো কে, এল, এম, এন এনেকৈ গৈ থাকিব। 1 নম্বৰ কক্ষপথটো 1, 2, 3, 4 এনেকৈ। 1 নম্বৰটো কে হোল বুলি কয় বা অৰবিটেল বুলি কয়। 2 নম্বৰটো এল, 3 নম্বৰটোক এম, 4 নম্বৰটো এন, তেনেকৈ গৈ থাকে। এতিয়া কথাটো হ'ল, কোনটো হোলত কিমানটা ইলেক্ট্ৰন থাকিব, সেইটো হ'ল এইটো ফৰ্মুলা। মানে কে হোলত থাকিব পাৰে 2টা ইলেক্ট্ৰন, এল হোলত 8টা, এম হোলত 8টা, এন হোলত 18টা আৰু অ'ত 18টা। আৰু তেনেকৈ যদি আমি মৌলৰ পৰমাণুবিলাকৰ ভিতৰত থকা ইলেক্ট্ৰনবিলাকক সজাওঁ, সেই সাজনটোক কোৱা হয় ইলেক্ট্ৰনীয় বিন্যাস। ইলেক্ট্ৰনীয় বিন্যাসটো কেনেকুৱা? 2, 8, 8, 18, 18, তাৰপিছত 32 আহিব, তেনেকৈ গৈ থাকে। অৰ্থাৎ মৌলৰ পৰমাণুবিলাকৰ ভিতৰত প্ৰথম হোলটো 2টা থাকিব পাৰে, তাৰপিছত 8টা, তাৰপিছত 8টা, তাৰপিছত 18টা, তাৰপিছত 18টা, তাৰপিছত 32টা। এই ফৰ্মুলাটো আগবঢ়াইছিলে নীল বৰ নামৰ বিজ্ঞানীজনে। তেওঁ টুৱাইচ এন স্কুৱেৰ ফৰ্মুলা আগবঢ়াইছিলে। সেই অনুসৰি এন মানে হৈছে ইয়াতে যিটো টুৱাইচ এন স্কুৱেৰ, এন মানে হৈছে ষোলৰ নাম্বাৰ, 1, 2, 3, 4। 16 নম্বৰ যদি 1 বহুৱা, 2 × 1 স্কুৱেৰ 2। 16 নম্বৰ যদি 2 বহুৱা, 2 × 2 স্কুৱেৰ 8। 16 নম্বৰ যদি 3 বহুৱা, 2 × 3 স্কুৱেৰ 18। তাৰমানে প্ৰথম হোলত 2টা, দ্বিতীয় হোলত 8টা। নীল বৰৰ ফৰ্মুলা মতে তৃতীয় হোলত 18টা আহে, কিন্তু আমাৰ যিবিলাক কম ভৰৰ মৌলৰ পৰমাণু আছে, সেইবিলাকৰ ক্ষেত্ৰত তৃতীয় পৰ্যায়টো আমি তৃতীয় হোলটোতো 8টা ইলেক্ট্ৰনেই
আহে অৰ্থাৎ ফৰ্মুলাটো এনেকুৱা 2 8 8 18 18 32 এতিয়া কথাটো হ'ল আমাৰ বিভিন্ন মৌলবিলাকৰ ভিতৰত আমি প্ৰথম 20টা মৌলৰ বিষয়ে মনত ৰাখিব লাগিব সেইকেইটা হৈছে এইকেইটা হাইড্ৰজেন হিলিয়াম লিথিয়াম বেৰিলিয়াম বৰন কাৰ্বন নাইট্ৰজেন অক্সিজেন ফ্লোৰিন নিয়ন সোডিয়াম মেগনেছিয়াম এলুমিনিয়াম সিলিকন ফসফৰাছ সালফাৰ ক্লোৰিন আৰ্গন পটাছিয়াম আৰু কেলছিয়াম এই 20টা মৌলৰ বিষয়ে আমি জানিলেই হ'ব দশমমান শ্ৰেণীলৈকে এই মোৰ যিটো ভিডিঅ' এইটো কেৱল দশমমান শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে প্ৰযোজ্য অষ্টমমানৰ পৰা দশমমান শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলে এই ভিডিঅ'টো চাব পাৰিব আৰু এইখিনি মনত ৰাখিলেই হ'ল এই 20টা মৌল এতিয়া আহিছোঁ এই যে 20টা মৌল এই 20টা মৌলবিলাকৰ ভিতৰত আৰু এটা বস্তু আহিলে সেইটো হৈছে আমাৰ পাৰমাণৱিক সংখ্যা পাৰমাণৱিক সংখ্যানো কি মৌলৰ পৰমাণুবিলাকৰ ভিতৰত থকা মৌলৰ পৰমাণু এটাত থকা প্ৰটনৰ সংখ্যা হৈছে পাৰমাণৱিক সংখ্যা মানে মৌলৰ পৰমাণুত থকা প্ৰটনৰ সংখ্যা হৈছে পাৰমাণৱিক সংখ্যা এতিয়া কথাটো হ'ল মৌলৰ পৰমাণুত প্ৰটন যিমান থাকে ইলেক্ট্ৰনো সিমান থাকে সাপোজ মৌলৰ পৰমাণুত প্ৰটন যদি 10টা থাকে ইলেক্ট্ৰনো 10টাই থাকিব প্ৰটন 10টা হলে ইলেক্ট্ৰনো 10টা অৰ্থাৎ মৌলৰ পৰমাণু এটা বৈদ্যুতিকভাৱে প্ৰসম হয় মানে প্লাছ যিমান থাকে মাইনাসো সিমান থাকে এতিয়া পাৰমাণৱিক সংখ্যা মানে হৈছে মৌলৰ পৰমাণুত থকা প্ৰটনৰ সংখ্যা এতিয়া হাইড্ৰজেনত থকা প্ৰটনৰ সংখ্যা 1 ঠিক তেনেকৈ ইলেক্ট্ৰনৰ সংখ্যা 1 হয় এনেকৈ আমি গোটেই চাৰ্টখন লিখি উলিয়াইছোঁ এইখন মনত ৰখাৰ উপায়টো এনেকৈ হাইড্ৰজেনৰ পিছত হিলিয়াম 1 2 3 4 তেনেকৈ গৈ থাকিব চিৰিয়েলি হাইড্ৰজেন হিলিয়াম লিথিয়াম বেৰিলিয়াম বৰন কাৰ্বন নাইট্ৰজেন অক্সিজেন ফ্লোৰিন নিয়ন সোডিয়াম মেগনেছিয়াম এলুমিনিয়াম সিলিকন ফসফৰাছ সালফাৰ ক্লোৰিন আৰ্গন পটাছিয়াম আৰু কেলছিয়াম হৈছে ইহঁতক যদি আমি ইলেক্ট্ৰনৰ বিন্যাসত সজাওঁ তেতিয়াহ'লে হাইড্ৰজেনৰ প্ৰথম ফলত এটা থাকে 1 হিলিয়ামৰ প্ৰথম ফলত দুটা থাকিব পাৰে 2 লিথিয়ামত প্ৰথম ফলত দুটা থাকিব পাৰে যেটো 3 আছে দ্বিতীয় ফললৈ এটা গুচি যাব মানে 2 1 বেৰিলিয়ামৰ ক্ষেত্ৰত প্ৰথম ফলত দুটা তাৰ পিছৰ ফলটোত চাৰিটা আছে যেটো দুটা গুচি যাব ঠিক তেনেকৈ 2 3 2 4 2 5 2 6 2 7 ইয়ালৈকে ঠিকই আছে তাৰপিছত আহিলে 2 8 2 8ৰ পিছত 2 9 নহয় মানে দ্বিতীয় ফলটো যেটো 8টাতকৈ বেছি ইলেক্ট্ৰন থাকিব নোৱাৰে সেইকাৰণে 8টাতকৈ বেছি হোৱাৰ লগে লগে তৃতীয় ফললৈ গুচি যাব 2 8 1 হ'ব ঠিক তেনেকৈ 2 8 2 2 8 3 2 8 4 ঠিক তেনেকৈ গৈ 2 8 8 যেতিয়া পালোঁ আৰ্গনৰ ক্ষেত্ৰত তাৰ পিছত যেতিয়া আমি চাওঁ ইয়াত 2 8 9 হ'ব নোৱাৰে 2 8ৰ পিছত আকৌ 8টা হোৱাৰ লগে লগে সম্পূৰ্ণ হৈ গ'ল পৰৱৰ্তী ফললৈ গুচি যাব মানে 2 8 8 1 2 8 8 2 তেনেকৈ গৈ থাকিব এইখিনি এতিয়া আহিছোঁ আমি যোজ্যতানো কি মৌলৰ পৰমাণুবিলাকৰ যোজ্যতানো কি যোজ্যতা হৈছে মৌলৰ পৰমাণুবিলাকৰ যোজন ক্ষমতা মানে মৌলৰ পৰমাণুবিলাকে এটাই আনটোৰ সৈতে লগ লগাৰ যিটো প্ৰৱণতা যি ধৰণে লগ লাগে সেই ক্ষমতাটো হৈছে যোজন ক্ষমতা এতিয়া যোজ্যতানো কেনেকৈ উলিয়াম আমি যোজ্যতা উলিয়াবৰ কাৰণে মই এটা এক্সাম্পল লৈছোঁ সাপোজ সোডিয়ামৰ পাৰমাণৱিক সংখ্যা 11 এটা সোডিয়ামৰ পাৰমাণৱিক সংখ্যা 11 ইলেক্ট্ৰনৰ বিন্যাসটো হৈছে 2 8 1 2 8 10 2 1 11 এতিয়া সোডিয়ামৰ বহিঃগোলত কেইটা ইলেক্ট্ৰন আছে এটা ইলেক্ট্ৰন আছে গতিকে সোডিয়ামৰ যিটো বহিঃগোলত থকা ইলেক্ট্ৰনৰ সংখ্যা সেইটো হৈছে তাৰ যোজ্যতা কিন্তু ক্লোৰিনৰ ক্ষেত্ৰত 7 টো যোজ্যতা নহয় ক্লোৰিনৰ যোজ্যতা তাৰমানে যোজন ক্ষমতা মানে মৌলৰ পৰমাণুবিলাকে তাৰ বহিৰতম ফলটো সম্পূৰ্ণ কৰি ল'ব বিচাৰে মানে সম্পূৰ্ণ কৰিব বিচাৰে সাপোজ সোডিয়ামৰ ক্ষেত্ৰত যদি চাবলৈ যাওঁ এইটো ফল সম্পূৰ্ণ হ'বৰ কাৰণে আৰু 7টা ইলেক্ট্ৰন লাগে যেহেতু তৃতীয় ফলটোত তৃতীয় পক্ষটোত 8টা ইলেক্ট্ৰন থাকিব লাগে এটা আছে আৰু 7টা লাগে কিন্তু 7টা লোৱাতকৈ সি এটা এৰি দিব এৰিলে এইটো বহিঃগোল হৈ যাব গতিকে ই এটা ইলেক্ট্ৰন এৰি দিব ঠিক তেনেকৈ ক্লোৰিনৰ ক্ষেত্ৰত 7টা ইলেক্ট্ৰন আছে সি 7টা এৰি দিয়াতকৈ এটা ল'ব এই যিটো যিমানটা লয় বা যিমানটা এৰি দিয়ে সেইটো হৈছে তাৰ যোজ্যতা মানে সোডিয়ামৰ 1 আছে নহয় 1 থাকিলে যোজ্যতা 1 হ'ব ক্লোৰিনে এটা ল'ব 7টো যোজ্যতা নহয় সি এটা ল'ব নহয় একটো যোজ্যতা হ'ব তেনেকৈ যদি আমি চাবলৈ যাওঁ যিবিলাকৰ বহিঃগোলত 1 2 3 4 থাকে 1 থাকিলে 1 হ'ব 2 থাকিলে 2 হ'ব 3 থাকিলে 3 হ'ব 4 থাকিলে 4 হ'ব বহিঃগোলত দেই তেতিয়াহ'লে যোজ্যতা 1 2 3 4 হ'ব আকৌ যদি 5 6 7 8 হয় তেতিয়াহ'লে 5 থাকিলে 8 হ'বলৈ 3 লাগে 3 হ'ব 6 থাকিলে 2 হ'ব
7 থাকিলে 1 হ'ব, 8 থাকিলে ল'বও নালাগে দিবও নালাগে, মানে সম্পূৰ্ণ হৈ যায়, 8টা মানে সম্পূৰ্ণ হৈ থকা, সেইকাৰণে 0 হ'ব, যোজ্যতা 0। কিন্তু এক্সেপশ্যন এটা আছে, হিলিয়ামৰ 2 থাকিলে যোজ্যতা 2 নহয়। হিলিয়ামৰ যিহেতু প্ৰথম আমাৰ নিয়মতে যিটো সূত্ৰ আছিলে যে 2 8 8 যিটো সূত্ৰ আছিলে, প্ৰথম ফোনটোত কেইটা ইলেক্ট্ৰন থাকিব পাৰে? 2টা, তাৰমানে 2টাতে সম্পূৰ্ণ হয়। হিলিয়ামৰ ক্ষেত্ৰত 2টা ইলেক্ট্ৰনতে সম্পূৰ্ণ হৈ থাকে, সেইকাৰণে এইটো সম্পূৰ্ণ হৈ থকাৰ কাৰণে ই দিব লগাও নাই, ল'ব লগাও নাই, সেইকাৰণে ইয়াৰ যোজ্যতা 0 হ'ব। এইখিনি